হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই জুচিপুৰে আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰৰ কাৰণে স্বাগতম জনাইছোঁ। আজি থাম্বনেইলটো দেখি গম পাইছেই চাগে, মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পাটৰ কাপোৰৰ কালেকশ্যন। বহুতে মোক কৈ আছিলে যে পাটৰ কাপোৰৰ কালেকশ্যন দেখাব লাগে, চ' মই পাটৰ কাপোৰৰ কালেকশ্যন দেখাবলৈ বুলি লৈ আহিছোঁ আপোনালোকৰ আগত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু চ' বেছি দেৰি নকৰি ভিডিঅ'টো আগবঢ়াওঁ। মানে মই ওলাই থাকোঁতে ইমানেই গৰম আছে ন, একদম ওলাই থাকোঁতে ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'লোঁ। আকৌ ইমানেই বেছি গৰম পৰিছে ন আজি, কি এইকেইদিন মানে গৰম যাব চাই ঠাণ্ডা আহিব চাই মানে গৰম বেছি হৈ গৈছে। আকৌ গৰমত ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'লোঁ। ওলাই থাকোঁতে মানে গৰমত ঘামি গৈছোঁ। আৰু চ' আজি মোৰ বিয়া আছে 2018, চ' সেইটো সময় মেক্সিমাম কইনাৰ এনেকুৱা ধৰণৰ কাপোৰেই থাকে। আৰু পাটৰ কাপোৰবিলাক মেক্সিমাম ছোৱালীবিলাকৰ বিয়াত দিয়াই থাকে, কাৰণ মানে তেনেকুৱাতে হেভি পাটৰ কাপোৰ লোৱা হয় ন। তো তেতিয়া লৈ ল'লে মানে আৰু বহুত বছৰলৈকে নিকিনিলেও হৈ যায় তেনেকৈ। চ' মোৰ এইযোৰ জোৰণতে দিয়া এইযোৰ সেইটো সময়ত বহুত বেছি চলিছে, মানে বহুত বেছি ধুনীয়া লাগিছিলে। গুণা কৰা মীনা কৰা কালাৰটো মানে একদম বিৰাট ধুনীয়া লাগিছিলে। আৰু সেইটো সময়ত পূৰা ট্ৰেণ্ডি আছিলে। আৰু এই কাপোৰবিলাক, এই কালাৰকেইটা মেইনলি কালাৰকেইটা মানে বেছি ট্ৰেণ্ডি আছিলে। আৰু কাপোৰযোৰ বিৰাট দেখিবলৈ ধুনীয়া দেখিছে, গোটেইযোৰতে ফুল আছে। আৰু এইখন হৈছে মেখেলাখনতো আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া। চ' আৰু এতিয়া ব্লাউজটো দেখাইছোঁ ৰ'ব। ব্লাউজটো হৈছে এইটো। ব্লাউজটো মানে পাটৰ কাপোৰৰ কি হয়, ব্লাউজবিলাক ন চিম্পলকৈ চিলালে বেছি ভাল হয়, কাৰণ মানে এইটো গোটেই লাইফ টাইম থকা নিচিনা হয় ন। তো এটা ডিজাইন, এই চিম্পল ডিজাইনটো মানে সদায় থাকি যায়, কিন্তু মানে অকণ পাটৰ কাপোৰৰ ষ্টাইলত চিলাই দিবলৈ হ'লে ব্লাউজটো তো সেইটো ট্ৰেণ্ড মতেহে চলে আৰু তেনে নচলা হৈ যায় পিছত। চ' মানে নিজৰ মানে হেৰিয়ত চলাবৰ কাৰণে মানে চিম্পলকৈ চিলাব লাগে। তাৰপিছত এইযোৰ দিছিলে মোৰ এংগেজমেণ্টৰ টাইমত, মোৰ ইয়াৰ পৰাই দিছিলে, খালি এংগেজমেণ্টৰ টাইমত দিছিলে। এইযোৰ মানে বিৰাটেই ধুনীয়া, মানে এইযোৰ হালধীয়া কালাৰটো পিন্ধিলে এনেও ভাল লাগে চবকে। তো অলপ জিলিকিও পৰে, কালাৰটো অকণমান জিলিকনি এটা আছে ন। চ' এই কাপোৰযোৰ মানে বিৰাট ধুনীয়া আছিলে। সেই দেখিছে গোটেইকেইযোৰ কাপোৰতে একে ফুল আছে আৰু একে মীনা কৰা আছে। তাৰমানে কালাৰকেইটা একেই, মোৰ গোটেইকেইযোৰতে মানে একে কালাৰৰে মীনা কৰা আছে। গুণা মীনা গোটেই কালাৰকেইটা ছেইম হয়, বাট তাৰমানে কি হয়, চব ব্লাউজ চবৰ লগতে পিন্ধিব পাৰি। আৰু এইযোৰ কাপোৰ বিৰাটেই ধুনীয়া আছিলে, একদম সৰু বুটা বচা আছিলে। তাৰপিছত ব্লাউজটো, ইয়াৰ বাৰু ব্লাউজটোত পাইপিং দিয়া আছে ধুনীয়াকৈ, আৰু পিঠিটো ফুলটো অকণমান লগাই দিছে দেখিবলৈ অকণমান ধুনীয়া হ'বৰ কাৰণে। ব্লাউজটো খুব ধুনীয়াকৈ চিলাইছে, মানে ভাল লাগিছে আৰু বিৰাটেই ভাল লাগিছে। আপোনালোকে তেনেকুৱা ধৰণৰ ল'ব পাৰে বা হেৰি কৰিব পাৰে। আপোনালোক সেইটো টাইমত বিয়া হোৱা বহুতৰে চাগে এনেকুৱা কাপোৰ আছে ন, মানে সেইটো সময়ত বহুত কইনাৰে একে অলপ ধৰণৰ কাপোৰ আছে, কাৰণ যোনটো ট্ৰেণ্ডত যোনটো সময়ত যোনটো ট্ৰেণ্ড চলি থাকে সেইটো তেনেকুৱা ধৰণৰ পাটৰ কাপোৰেই লোৱা হয় ন, চব ব্ৰাইডে একে পিন্ধে। চ' এইযোৰ দেখিছে গোটেইযোৰ মীনা কৰা আছে, গোটেইযোৰ একদম গোটেই চাদৰখন ওপৰৰ পৰা তললৈকে মীনা কৰা গুণা কৰা, একদম বিৰাটেই ধুনীয়া, মানে বিৰাট ধুনীয়া চাইনিং এটা কৰি থাকে কাপোৰযোৰ, বিৰাট ভাল লাগে পিন্ধিলে, দেখিবলৈও বিৰাট ধুনীয়া হয়। চ' এতিয়া বেলেগ এযোৰ কাপোৰ দেখাওঁ। এইযোৰো একেই, এইটো কালাৰো দেখিছেনে, গ্ৰীণ কালাৰ। এইটো কালাৰো মানে সেইটো সময়ত পূৰা চলি আছিলে, তো সেইটো কাৰণে আমাৰো এযোৰ লৈ ল'লে। আৰু এইযোৰো বহুত ধুনীয়া হয়, খুব ধুনীয়া হয়, পিন্ধিলে বহুত ধুনীয়া লাগে। আৰু এইটো ব্লাউজো অকণমান চিম্পলকৈ চিলোৱা নিচিনাই হৈছে, কাৰণ মোক আগৰ দৰে কোৱাৰ নিচিনা এইটো বিৰাটেই ধুনীয়া লাগিছে, চব কইনাই পিন্ধিছিলে। মই খালি কি হ'ল, বিয়া দিনাখন মানে এইযোৰ ছেকেণ্ড চিট নিচিনাকৈ দিছিলে, কিন্তু বিয়া দিনাখন মই অকণমান ক্ষীণ আছিলোঁ বিয়া টাইমত, তো সেইটো কাৰণে মানে বেছি হেভি প্ৰিফাৰ কৰা নাছিলোঁ। তো এইযোৰ পিন্ধা নাছিলোঁ, মই ৰেড কালাৰৰ এইযোৰ পিন্ধিছিলোঁ। এইকেইযোৰো বিৰাট ধুনীয়া আছিলে। এইযোৰ আপোনালোকে দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। একদম ওপৰৰ পৰা তললৈকে ফুল আছে, একদম বিৰাট ধুনীয়া মানে। চ' মানে পিন্ধিলে বিৰাট ভাল লাগে। আৰু ডিজাইনটো ইমানেই বেছি ধুনীয়া ন, মানে ফুলৰ যোনটো ডিজাইন আছে সেইটো ডিজাইনটো বিৰাট ধুনীয়া লাগিছে, মানে ডিজাইনৰ সৈতে কাপোৰযোৰ একদম বহুত গৰ্জিয়াছ হৈ গৈছে। চ' এনেকুৱাবিলাক চাই ভাল লাগে আৰু দেখায়ো ভাল লাগে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। মই এনেকুৱা ভিডিঅ' আপোনালোকক দেখাই গৈ থাকিম বাৰু, আৰু আছে কাপোৰ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইযোৰ সঁচাকৈয়ে বহুত ধুনীয়া আছিলে, মানে সেইটো সময়ত মানে পূৰা চলিছিলে আৰু চব কইনাই পিন্ধে আৰু মানে ইমান ভাল লাগিছিলে। আৰু হয়ো সঁচাকৈ ইমান ধুনীয়া ডিজাইনটো দেখিছিলে, গাত লগাইছোঁ ইমান ধুনীয়া লাগিছে।
সো আশা কৰোঁ আপোনালোকে কাপোৰযোৰ ভাল লাগিছে হয় নাই ভাল পাইছে বুলি ভাবিছোঁ আৰু সো মানে কি হ'ল মোৰ মানে পিছফালে মানে ইমানেই মই যেতিয়া ভিডিঅ'টো কৰি আছিলোঁ পিছফালে মানে ইমানেই বেছি চাউণ্ড হৈ আছিলে ন তো সেইকাৰণে মানে মই ভইচ অভাৰ দিবলগীয়া হৈছে ইয়াৰ মানে কিবা ফুলদানি নিচিনা ডিজাইনটো হয় নে নহয় বাৰু ইমান ধুনীয়া ফুলদানি নিচিনা ডিজাইন আজিকালিও যিবিলাক ওলাইছে সেইবিলাকো বহুত ডিজাইনেবল হয় কিন্তু মানে মই তেনেকৈ আজিকালি ডিজাইনৰবিলাক তেনেকৈ লোৱা হোৱাই নাই কাৰণ অলৰেডি ইমানখিনি মানে বহুত বেছি দাম হৈ যায় পাটৰ কাপোৰটো আৰু একেখিনিকে মানে আৰু বিয়াৰ কেইবছৰমানলৈকে আপোনালোকে একেখিনি পিন্ধি থাকিব পাৰে চ' মানে নতুন তেনেকৈ ইমান প্ৰয়োজন নহয় বাৰু আৰু এইযোৰো দিয়া হৈছিলে এইযোৰ মানে একদম চিম্পল আছিলে হা এইযোৰ মানে অকল পাৰিবোৰ আছিলে আৰু ব্লাউজটো বহুত হেভি আছিলে চাদৰখনৰ মাজত তেনেকৈ একো ফুল চুল নাছিলে চাদৰখনৰ পাৰিটো আছিলে আৰু আগটোত আছিলে ধুনীয়াকৈ আৰু এইটো হৈছে ব্লাউজৰ ডিজাইনটো ব্লাউজটো তাৰমানে একদম পূৰা হেভিকৈ গোটেইটোত আছে আৰু এই ব্লাউজটো দেখিছেনে মোৰ গোটেই যোনখিনি পাটৰ কাপোৰৰ ব্লাউজ মানে ফুলবোৰ মিনা কৰা যেনেকুৱা যোনটো কালাৰত আছিলে এইটো কালাৰতে আছে তো এই ব্লাউজটো মানে মই কি কৰোঁ মেক্সিমাম পাটৰ কাপোৰকেইযোৰৰ লগত তাৰমানে প্ৰায়ে মই মিক্স মেচ কৰি পিন্ধোঁ তেতিয়া মানে কি হয় বেলেগ এযোৰ কাপোৰ পিন্ধাৰ নিচিনা হয় এটা ভাল লুক এটা আহে ভাল ডিজাইন এটা আহে কাৰণ সেইকাৰণে মানে তেনেকৈ অকণমান ছেইম কালাৰ মিক্স মেচ কৰি পিন্ধিব পৰা কাপোৰবিলাক ল'লে মানে কি হয় আমাৰে লাভ হয় কি আমি বেলেগ ডিজাইনত পিন্ধাৰ নিচিনা হয় তো মই যদি এইযোৰ ব্লু কালাৰৰ লগত পিন্ধোঁ বা মানে য়েল্ল'যোৰৰ লগতো পিন্ধোঁ তেনেকৈ মানে পিন্ধিছোঁ আৰু সঁচাকৈ বহুত ধুনীয়া লাগে কাৰণ ব্লাউজটোত অকল মানে তেনেকুৱাই আছে যে ফুলটো চ' মানে ব্লাউজটো চবৰ লগতে মেটচ হৈ যায় আৰু এইযোৰ মানে আপুনি চিম্পল ক'ৰবাত মানে গ'লে মানে য'ত মানে বেছি হেভি কাপোৰ পিন্ধিব নালাগে বাট অকণমান ষ্টেণ্ডাৰ্ডকৈ কাপোৰযোৰ পিন্ধি যাব লাগে তেতিয়া মানে এইযোৰ কাপোৰ যায় বেছি হেভিও নহয় পাতৰো হৈ যায় অকণমান ষ্টেণ্ডাৰ্ডো হৈ যায় মানে ভাল আৰু তো সেইটো কাৰণে মানে এইযোৰ কাপোৰ পিন্ধি ল'ব পাৰে এইযোৰ আজিকালিতো তেনেকুৱাই ওলাইছে প্ৰায় মানে ৰিহাখন অকণমান দীঘল থাকে ৰিহা নিচিনা থাকে তো আজিকালি পাটৰ ৰিহাই পিন্ধে মেক্সিমামে চ' তেনেকৈ এইযোৰ মানে তেনেকুৱা ধৰণৰ অলপ ডিজাইনটো চিম্পল আৰু এইযোৰ মই যে কৈছিলোঁ ৰঙাযোৰ মই বিয়াত পিন্ধিছিলোঁ বুলি এইযোৰ সেইযোৰ হয় চ' এইযোৰ মানে মই বহুত লাইট আছিলে এইযোৰ কাপোৰ তো সেইকাৰণে মানে মই এইযোৰ পিন্ধিছিলোঁ আৰু এইযোৰ আৰু বিয়া বুলি ক'লে অলপ ৰঙা পিন্ধিলে কিবা এটা মানে এনেই ভাল লাগে বিয়া টাইপ লাগে ন চ' মানে মোৰ নিজৰ বিয়াত এইযোৰ কাপোৰ পিন্ধিছোঁ আপোনালোকে চাগে মোৰ আগৰ ভিডিঅ'ত এটা দেখিছে নেকি এই কাপোৰযোৰ এতিয়াও দেখাই দিছোঁ আৰু তাৰমানে ইয়াৰ বাৰু ব্লাউজটো পিছফালে হুক লগা আছিলে ইয়াৰ ব্লাউজটো অকণমান ডিজাইন আছিলে এতিয়া মানে ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে এই ব্লাউজটো নোসোমায় দুদিনমান হ'ল মই চাইছিলোঁ মানে অকণমান শকত হৈছোঁ তেতিয়া অকণমান ক্ষীণ আছিলোঁ যে তো এইখন মোৰ কাপোৰযোৰ দেখিছেনে ইয়াত মানে একদম জাপি লৈ নাচি থকা ডিজাইন আছে কিমান ধুনীয়া ডিজাইন এইটো মানে সেই ডিজাইনটো আৰু ফলটোৰ কাৰণে মানে ইমান ধুনীয়া লাগে নহয় তো মানে আপোনালোকে এইটো চিলাবলৈ দিব পাৰে দেই সেইযোৰ সঁচাকৈ বিৰাট ধুনীয়া হয় বহুত গৰ্জিয়াছ হয় এইটো টাইমত মানে বহুতে পচন্দ কৰিছে আৰু কাপোৰযোৰ সঁচাকৈ ইমান মানে অকণমান ডিজাইনটো ইমান ভাল লাগিছে বুলি কৈছে জাপি লৈ নাচনি থকা এনেকুৱা সঁচাকৈ মানে আৰু কাপোৰযোৰ ইমান কমফৰ্টেবল আছিলে নহয় একদম মানে কোমল আছিলে পিন্ধিবলৈ গাত লাগি থকা নিচিনা এইখন হৈছে চাদৰখন মোৰ দহিবিলাকো মানে কি হ'ল তেতিয়া চিম্পলকৈ গাঁঠি দিয়া হৈছিলে কাৰণ মানে তেতিয়া আজিকালি যোনটো দহি আছে কালাৰিং সেইটো মানে তেনেকৈ চলা নাছিলে তো যোনযোৰ কালাৰৰ যিটো দহি তেনেকুৱা ধৰণে মানে দহিটো চলিছিলে আগতে তো সেইটো কাৰণে দহিবিলাক মানে অকণমান চিম্পলকৈ কৰি থোৱা আছিলে আৰু এইযোৰ আৰু কেইবাযোৰো আছে নহয় দেখাবলৈ ৰ'ব আৰু এইযোৰ মেইন ছেটযোৰ এইযোৰ থাকি গ'লে কেনেকৈ হ'ব এই মেইন ছেটযোৰ নেদেখালেতো নহ'ব এইযোৰ দেখিছে ন দেখিবলৈ ইমান ধুনীয়া মই মানে লগাই দিম আৰু ফটোখন দেখিবলৈ সঁচাকৈ বিৰাট ধুনীয়া আৰু মানে ৰঙাকৈ আছে ন বগা কাপোৰবিলাকৰ ৰঙা গুণা কৰা থাকিলে মানে বিৰাটেই ধুনীয়া লাগে কাপোৰযোৰ সঁচাকৈ বিৰাট ধুনীয়া হয় এইযোৰ মানে এইখন মানে ৰিহাখন হয় ৰিহাখন মানে ইমান ভালকৈ নেদেখাওঁ আৰু কাৰণ ৰিহাখনৰ এইটো ফুলেই থাকে আৰু তাৰপিছত মাজৰখিনিটো খালিয়ে থাকে তাৰপিছত আহিলে ব্লাউজটো ডিজাইনটো এনেকুৱা চিম্পলেই হয় খালি হাতকেইটাত মানে এইটো ফুলটো লগাই দিয়া ডিজাইনটো কৰি দিয়া হৈছে আৰু এনেই মানে বহুত ধুনীয়া হয় আৰু চাদৰখন দেখিছে গোটেই চাদৰখন হেভি হয় গোটেই চাদৰখন একদম ফুল আঁকিবলৈ মানে জেগা নাই আৰু খালী নাই মানে
বহুত বেছি হেভি হৈ যায় আৰু কি হয় মানে মই মানে প্ৰিফাৰ কৰোঁ কি মেইন ছেটযোৰ যিহেতু বগা থাকে বা অফ হোৱাইট থাকে বা ক্ৰিমি কালাৰ থাকে তো সেইটো কাৰণে এইযোৰ মানে অলপ মানে বেছি এক্সপেঞ্চিভ নোলোৱাটো প্ৰিফাৰ কৰোঁ কিন্তু দেখিবলৈও বিৰাট ধুনীয়া হয় যোনযোৰ হেভি হয় সেইযোৰ দেখিবলৈ বিৰাট ধুনীয়া কিন্তু মানে ভয় লাগি থাকে মোৰ যে সঁচাকৈ একদম ভয় লাগি থাকে ইমান ধুনীয়া কাপোৰযোৰ যে কেনেবাকৈ দাগ এটা লাগি যায় মানে মই সেইটো কাৰণে কম পিন্ধোঁ দাগ লাগে বুলি ভয়তে বিয়া চিয়া খাবলৈ গ'লে খুব কম পিন্ধোঁ কাৰণ বিয়া চিয়া খাবলৈ যাতে ভাত খাওঁতে কিজানি দাগ লাগি যায় তাৰমানে কাপোৰযোৰ ইমান ধুনীয়া হয় আপোনালোকে দেখিয়ে গম পাইছে ন গাত লগালে মানে পিন্ধিলে বহুত বেছি ধুনীয়া লাগে তাতে ৰঙা ৰঙা মিনা কৰা আছে গুণা কৰা গোটেই কাপোৰযোৰ আৰু ফুলৰ ডিজাইনকেইটা ইমান ধুনীয়া ধুনীয়া নহয় আপোনালোকে পিন্ধিলে মানে গম পাব যে সঁচাকৈ আৰু হয় এনেকুৱা বাৰু আজিকালিও আছে এইটো মানে মেইন ছেটটো ট্ৰেণ্ডটো শেষ হৈ যোৱা নাই ইয়াৰ এইটো কালাৰত মেইন ছেটৰটো সদায় বগা কালাৰ থাকে চ' ডিজাইনবিলাক এনেকুৱাই থাকে এতিয়াও এনেকুৱা ধৰণে পাব আৰু ইয়াতে মানে ৰঙা দহিটো বাতি থোৱা হৈছে কাৰণ বিয়াৰ পাছত এইযোৰ দহি বটা হৈছিল তো পাছত মেইন ছেটত এনেও দহি বটা নাথাকে ন তো সেইটো কাৰণে পাছত অলপ তেতিয়ালৈকে লাহেকৈ আৰু মানে কালাৰিং দহিটো ওলাইছে আৰু চ' মানে তেনেকৈ দহি বাতি থোৱা হ'ল এখন মেখেলাখন মানে গোটেই কাপোৰযোৰ ক'বলৈ গ'লে বহুত বেছি ধুনীয়া হয় চ' সেইকাৰণে মানে অকণ ভয় লাগি থাকে মানে ইমান ধুনীয়া কাপোৰযোৰ মানে অকণ দাগ লাগি লৈ কি হ'ব ইভাগে মানে কি হয় ৰঙা বেলেগ কালাৰৰ কাপোৰবোৰত অকণমান কিবা এটা লাগি গ'লেও মানে তেতিয়া মানে ধৰিব নোৱাৰে এইযোৰ মানে সেইকাৰণে মই বৰ মৰমত ৰখা নিচিনা ৰাখোঁ কাপোৰযোৰ বিৰাট ভাল লাগে মানে এইযোৰ চায়ে বেছি ভাল লাগে পিন্ধাতকৈ পিন্ধিলে যেন কিবা এটা হ'ব বুলি মানে এইযোৰ বৰ যতনে ৰখা নিচিনা ৰাখোঁ আৰু মৰমত এইযোৰ লাইফ টাইম ৰাখিব লাগিব বুলি ভাবিছোঁ আৰু একেবাৰে বয়স হোৱালৈকে নহয় নে কি বাৰু চ' আৰু এযোৰ আহিলে এইযোৰ এতিয়া মানে এইযোৰ বিয়াৰ পাছত লৈছোঁ দেই মই মানে বিয়াৰ কাপোৰখিনি সিমানতে শেষ হ'ল আৰু বিয়াত পোৱাখিনি এইখিনি বিয়াৰ পাছৰ কাপোৰ এতিয়া দেখাবলৈ গৈছোঁ এইযোৰ কালাৰটো ইমান ধুনীয়া ন চ' মানে গোটেইযোৰ হেভি গ্ৰীণ কালাৰ আৰু ৰাণী কালাৰ তেনেকৈ আছে গুণা কৰা এইটো মানে সেইটো সময়ত হোৱাইট গুণাটো ওলোৱা নাছিলে মোৰ টাইমত তো হোৱাইট গুণাৰ মোৰ কাপোৰ তেনেকৈ নাই চ' চব গল্ডেনতে আছে আৰু কালাৰটো বহুত ধুনীয়া মেখেলাখন একদম তলৰ পৰা একদম ওপৰলৈকে আছে একচুৱেলি মই মানে এইযোৰ ধুনীয়া দেখি ল'লোঁ কিন্তু বহুত বেছি হেভি হৈ গ'ল কাৰণ বিয়াৰ পাছত লৈছোঁ বিয়াৰ পাছত আৰু ইমান হেভি কাপোৰযোৰ একচুৱেলি নিকিনিলেও হৈছিলে মই মানে মোৰ দাদা এজনৰ বিয়া আছিলে তো সেইটো কাৰণে লৈছিলোঁ মোৰ ইমান পচন্দ হৈছিলে মানে সেই কাপোৰযোৰ মই লৈ ল'লোঁ বিয়াৰ এবছৰৰ পাছত হৈছিলে নেকি দাদাজনৰ বিয়া চ' লৈছিলোঁ বিৰাট ধুনীয়া মানে কাপোৰযোৰ দেখিয়ে মোৰ ইমান বেছি পচন্দ হৈ গ'ল নহয় কাৰণ গোটেইযোৰ ইমান হেভি ফুলৰ ডিজাইন হেভি মানে একেবাৰে ওপৰৰ পৰা তললৈকে গোটেইযোৰ ফুল আৰু কালাৰটো মানে অলপ লাইট টাইপৰ বেছি ডাৰ্ক টাইপৰ জিলিকি নাথাকে চ' সেইকাৰণে কালাৰ ডিজাইন চব মোৰ ইমান ভাল লাগিছে আৰু দহিটো তেনেকুৱা ধৰণে বাতি দিলোঁ গ্ৰীণ আৰু ইয়াৰ মানে যিকেইটা কালাৰ আছিলে ভিতৰত সেইকেইটাই দি দহি পাতিলোঁ সঁচাকৈ হয় নাই চাওক বাৰু গাত লগাই দিছোঁ কাপোৰযোৰ দেখিবলৈ ইমান ধুনীয়া লাগিছে কাপোৰযোৰ চাইনিংটো কি ধুনীয়া আৰু মানে পিন্ধিলে নহয় বিৰাট বেছি ধুনীয়া লাগে আপোনালোকে ফটো দেখালে আপুনি গম পাবই পিন্ধি দেখাম বুলি ভাবিছিলোঁ যিহে ইমান বেছি গৰম পৰিছে তো পিন্ধি দেখাব নোৱাৰোঁ চ' এনেকৈ দেখাইছোঁ দেখিছেনে আগকেইটাও ইমান ধুনীয়া গোটেই মাজৰ পাৰিখিনি ইমান ধুনীয়া গোটেইখন মানে বহুত বেছি ধুনীয়া হয় তাৰপাছত মই অন্নপ্ৰসন্নত পিন্ধিবৰ কাৰণে এযোৰ লৈছিলোঁ যিহেতু এযোৰ আপোনালোকে দেখিছেই চ' এইযোৰ মানে অকণমান চিম্পল হয় অকল জাষ্ট গুণা কৰা মই মানে আইচেঙৰ কাপোৰযোৰৰ লগত মিলাই পেলাই লৈছিলোঁ আৰু চ' মানে অকল গুণা কৰা আছে আৰু খালি মই ব্লাউজটো মানে কি কৰিলোঁ ইয়াৰ ব্লাউজটো মই মাক দিলোঁ যোনযোৰ কাপোৰৰ লগত আছিলে মায়ে মানে চিলাই দিলে যাতে মানে মই মানে যিহেতু ৰঙা এটা চিলাই ল'লোঁ ন ব্লাউজৰ যোনখিনি পতি আছিলে চাদৰৰ যোনখিনি পতি আছিলে সেইখিনি মানে মই ব্লাউজটো ডিজাইন কৰিবৰ কাৰণে দিলোঁ কাৰণ যিহেতু ব্লাউজটো বেলেগকৈ মই এক্সট্ৰাকৈ কিনি লৈছোঁ চব মানে মেটচ কৰাবৰ কাৰণে কি কৰিলোঁ পতিটোত থকা কাপোৰখিনি মানে পতিটো বনোৱাখিনি মানে মই ব্লাউজৰ ডিজাইন কৰিব লাগিব চ' ব্লাউজটোৰ পিঠিটো তেনেকৈ ডিজাইন কৰি দিলোঁ ধুনীয়াকৈ সেই ব্লাউজটো এতিয়া মানে বিৰাট ধুনীয়া লাগে তাৰপিছত সেই মই মানে ব্লেক কালাৰ ব্লাউজটো মাক দি দিলোঁ কৈছোঁ যে কাৰণ মানে মোৰতো অলৰেডি হৈ গ'ল ন এটা ব্লাউজ দুটা ব্লাউজটো এযোৰ কাপোৰ দৰকাৰ নাই তো সেইকাৰণে ব্লেক কালাৰটো মই ধৰিলে কেতিয়াবা পিন্ধিব পাৰিব আৰু এতিয়ালৈকে বাৰু পিন্ধা নাই কিন্তু পিন্ধিব পাৰিব চ' মানে কাপোৰযোৰ তাইৰ লগত মিলাই লৈছিলোঁ সেইকাৰণে মানে অলপ ৰঙাটো নাছিলে তো সেইকাৰণে মানে কি হ'ল ৰঙা ব্লাউজটো লৈ ল'লোঁ কাপোৰ এটা পিচ এটা কিনি ল'লোঁ তাৰপাছত লগাই দিলোঁ আৰু এখন মেখেলাখন
মানে গোটেই কাপোৰযোৰ বিৰাট ধুনীয়া লাগে পিন্ধিলে আপোনালোকৰ ফটো দেখিলে এনেও গম পাবই বহুত ধুনীয়া হয় একদম পুৰা আৰু এইটো মানে এইযোৰ এনেকুৱা মানে অকল খালী গুণা কৰা যোনবোৰ কাপোৰ থাকে সেইবোৰ বেছি ভাল হয় কাৰণ সেইবোৰ মানে গোটেই মানে সেইবিলাক ট্ৰেণ্ড শেষ হৈ নাযায় সেই ট্ৰেণ্ডটো সদায়ে থাকে চ' তেনেকৈ মানে পাটৰ কাপোৰত অকল যদি গুণা যোনটো গল্ডেন কালাৰৰ গুণাটো থাকে সেইটো মানে গোটেই টাইম থাকে আৰু এইযোৰ কাপোৰ কেতিয়া লৈছিলোঁ জানেনে মই কিবা সৰু হৈ থাকোঁতে মোৰ বিৰাট সৰুকৈ চ' এইযোৰ মানে মই মৰমত ৰাখিছোঁ সাঁচি পেলাই থৈছোঁ এইটো যোনটো বগা গুণা কৰি থোৱা আছে ফুলটো আছে এইটো সেইটো সময়ত আছিলে তো এইটো আকৌ এবাৰ ঘূৰি আহিছে দেখিছে নহয় চ' ট্ৰেণ্ডটো মানে আকৌ আহি গৈছে চ' সেইটো সময়ত মই কাপোৰযোৰ এতিয়া ধুনীয়াকৈ থৈছোঁ কেতিয়াবা মানে ড্ৰাই ক্লিনত দিব লাগিব কাৰণ কেতিয়াবা পিন্ধিবলৈ মন যায় কিন্তু তথাপিও মানে অলপ কালাৰটো লাইট হৈ গ'ল যে সেইটো কাৰণে মানে তেনেকৈ পিন্ধা নহয় চ' কিন্তু কাপোৰযোৰ সঁচাকৈ ধুনীয়া আছিলে মৰম লগা আছিলে আৰু কিবা এটা মৰম থাকে ন সৰুতে পোৱা বস্তু তো সেইটো কাৰণে মানে কি হ'ল মৰমত ৰাখি থৈছোঁ চম্ভালি থৈছোঁ আৰু পাছত কেতিয়াবা চাবলৈও হ'ব বুলি বা এনেই কেতিয়াবা পিন্ধিবলৈ ইয়াৰ ট্ৰেণ্ডটো যদি মানে আকৌ ঘূৰি আহে তেনেকুৱা কাপোৰৰ তো তেতিয়া পিন্ধিম বুলিও থৈ দিয়া হৈছে সঁচাকৈ মানে ধুনীয়া আছিলে আৰু কাপোৰযোৰ সেইটো সময়ত বগা যোনটো হোৱাইট গুণাটো ঘূৰি আহিছে সেইটো আছিলে তাৰপাছত মোৰ কাপোৰৰ কালেকশ্যনটো ইমানতে শেষ হ'ল আৰু আশা কৰোঁ আপোনালোকে মানে ভাল পাইছে চাই আৰু মই এনেকুৱা আনি থাকিম বুলি ভাবিছোঁ আপোনালোকে যদি ভাল পাই কমেণ্ট কৰি জনাব আৰু মই মানে ভাবিছোঁ তেনেকৈ মোৰ ওচৰত থকা কাপোৰৰ কালেকশ্যনৰ গোটেই চিৰিজটো আপোনালোকক দেখাম অলপ কৰি দেখাই গৈ থাকিম আৰু বেছি গৰমো হয় ন গৰমত মানে অকণমান ভিডিঅ'টো কৰিবলৈ দিগদাৰ হয় চ' বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে ষ্টে কানেক্টেড এণ্ড ষ্টে ছেফ বাই